নমস্কাৰ বন্ধুসকল, মোৰ আজি এটা মই ৰেচিপি দিম বুলি ভাবিছোঁ। আপোনালোকে চাব। এয়া মই দেখিছেনে? এয়া এতিয়া মই টাৱাখনত আপোনাৰ মেগী বনাইছোঁ। মেগীখিনি মই পানী দি কেনে বনাইছোঁ। মই ইয়াত কোনো মছলা, তেল বা পিঁয়াজ ৰচুন কিবা মছলাজাতীয় একো বস্তুৱে মই ইয়াত ইউজ কৰা নাই। আমাৰ যিহেতু লঘোণ আজিৰ পৰা সেইকাৰণে বেটাৰো আমি এনেকৈ খাবলৈ বুলি এইখিনি আপোনালোকক মানে কি হ'ল বনাই দেখুৱাইছোঁ। আৰু এনেকৈও মানে বহুত ভোক লাগি থাকিলে বনাই খাব পাৰি। জ্বলা চলাটো খাব নোৱাৰি ন, তেল জ্বলা মছলা, সেইকাৰণে মই আজি এনেকৈয়ে বনাইছোঁ। আৰু আপোনালোকে চাব কি বুলি কেনেকৈ মই মেগীখিনি বনাওঁ। এতিয়া মই আপোনালোকক আৰু দেখুৱাই গৈ থাকিম, শেষলৈকে চাই থাকিব। আৰু যিসকল বন্ধুৱে মোৰ ভিডিঅ'টো চাই আছে, ছাবস্ক্ৰাইব কৰা নাই, তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু মোৰ তেতিয়াহে নতুন আহিবলগীয়া ভিডিঅ'বিলাকৰ আপোনালোকে নটিফিকেশ্যন পাব। ভিডিঅ'টো তেতিয়াহ'লে স্কিপ নকৰাকৈ চাই থাকিব। এয়া মই আপোনাৰ লৰাই আছোঁ। দেখিছেনে? আৰু এতিয়া মানে আপোনাৰ পানীটো শুকাই গ'ল। মই এয়া অলপ লৈছোঁ। এয়া পানী দি লৈ মই এতিয়া আপোনাৰ ইয়াতে যিহেতু লঘোণে আমি নিমখৰ লগত দিলেতো জ্বলা চলা দৰকাৰ হ'ব। সেইটো কাৰণে মই এতিয়া ইয়াত আপোনাৰ চেনিকে ইউজ কৰিম। আজি চেনিৰ লগত খাম। কেনে লাগে আপোনালোকে চাব। টেষ্টিটো নিজেও ঘৰত ট্ৰাই কৰিব। মই আজি হ'ল দুদিনমান ট্ৰাই কৰা, বিশেষ বেয়া নালাগে। দেখি ভালেই লাগে। সৰু ল'ৰা ছোৱালীয়ে বেছিয়ে ভাল পায় খাবলৈ। সৰু হ'ব লাগিছিলে, চলিখন ডাঙৰ হৈ গ'ল। মই ওচৰতে এখন পালোঁ আৰু এনেকৈ ইউজ কৰি দি আছোঁ। ধুনীয়াকৈ হৈ যাব। 2 মিনিটত মেগী বনে বোলে, কিন্তু 2 মিনিটত মেগী নবনে। বহুত দেৰি লাগে বনাবলৈ। এতিয়া কাটাচোন, এখনে কাটা। লাহেকৈ মই এতিয়া মিক্স নকৰাকৈ ডাইৰেক্ট পাউডাৰ গাখীৰখিনি ইয়াতে দি দিম। পাউডাৰ গাখীৰখিনি আপোনাৰ সম্পূৰ্ণ দি দিলোঁ। মানে 3 পেকেট মেগী যদি দিওঁ, 5 টকীয়া এটা গাখীৰ পেকেটে হৈ যায়। ধুনীয়া হ'ব। বেষ্ট। বেষ্ট হ'ব। বহুত ধুনীয়া হ'ব ন? এতিয়া মই আপোনাৰ ধুনীয়াকৈ মিলাই দিছোঁ। স্কিনটো মই কমাই দিছোঁ, যিহেতু মেগীখিনি আপোনাৰ সিজি গ'লেই আৰু সিজি গ'ল। এতিয়া মই ইয়াৰ লগত গাখীৰখিনি সান খাবৰ কাৰণে অকণমান এনেকৈ ফেটি দিছোঁ ইয়াতে। আৰু অলপমান পনীয়াকৈ থ'ম, একেবাৰে ডাঠ নকৰোঁ, গাখীৰ টেষ্টিটো যাবগৈ। গাখীৰবিলাক মানে অকণমান হেৰি হৈ গৈছে, গোটা গোটা হৈ আছে। মই ভাজি দিছোঁ। অলপমান উতলিবলৈ দিছোঁ। অলপমান পনীয়া হৈ আছে। এতিয়া মই আপোনাৰ গেছটো অফ কৰি দিম। এতিয়া নমাম আৰু আপোনালোকে চাব। খাবলৈ কেনে লাগিছে? বহুত ধুনীয়া। ধুনীয়া। এনেকৈ আগতে খাইছানে? খাইছা? ভাল লাগিছে ন? জ্বলা চলা নাই দিয়া?
বনাই খাম। সপোন আছিল বহুত পঢ়া নাছিল কাৰো চকুত কাৰণ সৰু ঘৰৰ ল'ৰা মিডল ক্লাছ ঘৰৰ বৰ ধৰা যদি তুমি পাৰা কাৰণ পকি আছো ডবত কিল কৰো হিপ হপত মিছা নকওঁ মা শপত সঁচা নকওঁ মানুহৰ ৰং কেনেকৈ সলনি হয় পৃথিৱীত খোজকাঢ়া শিকালে যোনে তোক আজি তোৰ বাবে সি পেলনি হয় কোনো নহয় এইবোৰ কথা মোক হ'ব মৰিলে গালে মোক মাৰিলে থব অলপ দুপালে মা পুলিচে মাতিছ জুৱেৰে পুৰিলে কোনে বচাব ৰেপ গেমত ক'ব গ'লে আণ্ডাৰগ্ৰাউণ্ড ডন হয় ৰোৱা বুলি নহয় বাবা জংঘলী গছ মই চুইচ দিলে জ্বলি টকা ৰেপত নহয় টছ হয় অকলে জব কৰি উঠা সৰু পৰাই হেল মই ৰেপ গেমত ক'ব গ'লে আণ্ডাৰগ্ৰাউণ্ড ডন হয় ৰোৱা বুলি নহয় বাবা জংঘলী গছ মই চুইচ দিলে জ্বলি থকা ৰেপত নহয় টছ হয় অকলে জব কৰি উঠা সৰু পৰাই হেল মই আপোনালোকে আমাৰ ভিডিঅ'টো সদায় চাব দেই লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি বেলেগটো প্ৰেছ কৰি দিব তেতিয়া আমাৰ মেগীৰ লগত বনোৱা ভিডিঅ'টো বনালো বুলি ভাল লাগিব বনালে বোলে ভাল লাগিব সদায় চাই থাকিব দেই ভিডিঅ'টো আজিলৈ বাই 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 no?